ঐ তুফান আমাৰ গেনেটলৈ ফোন এটা লগাও ল'ৰাই আজি ডেট কৰিবলৈ গৈছে নহয় আবে ফোন स्टार्ट से लगा ৰদেই লগাইছো হেল্ল' গ্ৰেনেট কেনেকুৱা চলিছে ইয়ালৈকে ঠিকে চলিছে কি হ'ল জলদি ক ফটো পঠিয়াবি আকৌ দেই এই নোৱাৰিম দে বেয়া নাপাবি মোবাইল ইউজ কৰিব নিদিব এতিয়া পঠিয়াবি আকৌ তুই চাবলৈ মন যায় না আমি ইয়াত ৰৈ আছো না চাবলৈ তোৰ ফটো কি যে ক তহঁতি মই কেনেকৈ দিম বাৰু চৰাই পাখি ভাঙি আহিবি আকৌ বাকী কি ভাঙি চৰাই নিকে খাই দিম বুলি ভাবিছো হ'ব দে আহি পেলাই লগ কৰিবি আমাক পাহৰি নাযাবি ঠিক আছে থওঁতে এতিয়া মাতি আছে তাক অলপ শিকাই দিছো কেনেকে কি কৰিব লাগে বেয়া কৰিছো নি আবে আমাৰ লগত থাকি থাকিটো সি বনিলে বন্ধু কি কৰিছ এনে আছো বাবা কি কৰিবা আৰু কোৱাচোন তুফান তোমাৰ কি খবৰ আংকল মজে মে আৰু মুজ বেলেগ বনাইছা দেই अंकल मर्द का मूस और औरत का ओ बाबा मनत परि गल की मनत परि गल एनार्जी ड्रिंक नाम बुस्ट आছিলে সচিনে যে খায় আৰু अंकल হে বুষ্টত ময়ো ডুবাই খাও কি ডুবাই খোৱা তুফান পাপা এই বুষ্টত মুজ ডুবাই খোৱা কথা কৈছে হয় না তুফান তুমি যোৱা এতিয়া তোমাৰ অফিচলৈ দেৰি হ'ব নহয় তোমালোকৰ মাজত গ্ৰেনেডক দেখা নাই ক'ত আছে হি আংকল গ্ৰেনেডে আজি ধৰিব গৈছে কি ধৰিব গৈছে হি পাপা গ্ৰেনেডে পখিলা মাছ ধৰিব গৈছে কি যদি মাছ ধৰিব গৈছে মুৱা খলিহানা কেইটামান লৈ আহিব কবিচোন বহুত দিন লোকেল মাছ খোৱা নাই আংকল চেনি পুঠি খাবলৈ আৰু ভাল আই লাভ চেনি পুঠিছ ঠিক মনত পেলালা চেনি পুঠি কেইটামান লৈ আহিবলৈ কবি তেল হৰকে দি ভাজি খাম আংকল তেলটো নিজৰ হিচাপৰ হলে ভাল হয় পাপা চেনি পুঠি কি মই জাপানী কাৰৰ কথাও কৈ দিম তুমি যোৱা নাই এতিয়া প্লিজ ঠিক আছে গৈছো কিন্তু মাছৰ কথা ক'বলৈ নাপাহৰিবি আকৌ এই বলটো তোৰ পাপাও চোন চেনি পুঠিৰ চখিন চুপ তোৰ মুখখন হ'ল বুলিয়ে যি টি বকিন থাকিবি এই চক্কৰত মৰিম কেতিয়াবা আমি এবাৰতো গ্ৰেনেডক মাৰ খোৱালিয়ে